নমস্কাৰ, আসসালামু আলাইকুম। মই ৰেশমা, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এয়া গাখীৰ, এয়া চেনি, এইটো হৈছে ঘি আৰু এইটো হৈছে আমাৰ আটা। মই 1 কাপ লৈছোঁ। প্ৰথমে মই গাখীৰখিনি দি দিম। এয়া মই 1 কাপ গাখীৰ দি দিছোঁ। ইয়াক মই ভালদৰে অকণমান লৰাই ল'ম, ফেটি ল'ম। তাৰপিছত ইয়াতে মই চেনি দিম। চেনি মই আধা কাপমান দিম। চেনিখিনি আমি পূৰা মিহলি হৈ যাব লাগিব গাখীৰৰ লগত, আৰু ইয়াক ভালদৰে লৰাব লাগিব যেতিয়ালৈকে আমি চেনিখিনি পূৰা গাখীৰৰ লগত ঘুলি নাযায় তেতিয়ালৈকে লৰাব লাগে। এয়া মই আটা দিছোঁ। আটা আমি 1 কাপ গোটেই একেলগে নিদিওঁ, অলপ অলপকৈ দি মিলাই ল'ম, কাৰণ আটাটো যেতিয়া একেলগে দিয়া হয় তেতিয়া গোট বান্ধি যায়। অলপ অলপকৈ দি আছোঁ মই, ইয়াক ফেটি থাকিম। আৰু ই যদি ডাঠ হৈ যায় গাখীৰ আকৌ আমি মিলাই দিম অলপ। গোটা গুটি বান্ধিব নালাগে, ভালদৰে ইয়াক মিহি কৰিব লাগে যাতে ই আমাৰ তেতিয়াহে যদি আমাৰ এইটো বেটাৰটো যদি ভাল হয় ঘোলাত মিলোৱাত, তেতিয়াহে আমাৰ কেকটো ভাল হয় আৰু ফুলি যায়। এয়া মই ৰঙৰ কাৰণে অকণমান হালধি দি দিলোঁ। আমি ৰং হ'বৰ কাৰণে, যিটো আমাৰ কালাৰ আহিবৰ কাৰণে ইয়াতে মই অকণমান গাখীৰ দিছোঁ। তাৰপিছত আকৌ মই ফেটিম। যিমানে ফেটিব সিমানে আমাৰ কেকটো ভালদৰে ফুলি যায়, ভাল হয়। কেকটো ভিতৰ ফালে নৰম নৰম হ'ব। অকণমান ডাঠ হৈছিল, সেইবাবে মই অকণমান গাখীৰ মিহলাই আকৌ ফেটিছোঁ। এইটো হ'ল ঘি। ঘি মই 4 চামুচমান দি দিছোঁ। অলপ ঘিটো অকণমান বেছি ৰাখিছোঁ, খাবলৈ ভাল লাগিব সেইবাবে। ইয়াত আমি কোনো কণী ব্যৱহাৰ নকৰোঁ, সেইবাবে মই ঘিটো দিছোঁ। গাখীৰ ৰাখিছোঁ। ভালদৰে যিমান ফেটিব, যিমান ভালকৈ তাক পিঠাটো বনাব, আৰু আমাৰ এনেকুৱা হ'ব লাগিব যাতে ডাঠ নহয়, আমি যাতে তাক পেলাই দিলে পৰি যায়, এনেকুৱা হ'ব লাগিব। উঠালেই যাতে সি পৰি যায়। এয়া হ'ল আমাৰ চৌদা মই আধা চামুচ দি দিছোঁ। গাখীৰ দিছোঁ অকণমান যাতে চৌদাখিনি ভালদৰে আমাৰ মিহলি হৈ যায়। আমি বেকিঙো দিব পাৰোঁ, চৌদাও দিব পাৰোঁ। যিহেতুকে মই ঘৰত খাবলৈ বনাইছোঁ, অভাৰ তাত মই এক্সট্ৰা বস্তু মিহলোৱা নাই। হেল্ডি এটা কেক বনাবলৈ বিচাৰিছোঁ, কাৰণ ল'ৰা ছোৱালীয়ে খাব লাগিলে সদায় হেল্ডি হ'ব লাগে। সেইকাৰণে মই আটাৰ বনাইছোঁ। ময়দাটো আমাৰ সিমান পেটৰ কাৰণে ভাল নহয়, গতিকে আপোনালোকে বনাব পাৰে এইদৰে। মই দেখিছে তেল ঘঁহি ল'লোঁ, তাৰপিছত এখন বাটাৰ পেপাৰ দি দিলোঁ, আৰু ইয়াতে মই নিমখ দিছিলোঁ। কেৰাহীটো গৰম হ'বলৈ দিছিলোঁ। তাৰপিছত মই এখন ঢাকনি দি দিছোঁ। ঢাকনিটোত মই এতিয়া বহাই দিছোঁ আমাৰ কেকখিনি, যিখিনি আমাৰ কেকৰ বেটাৰ আছিল গোটেইখিনি আমি ঢালি ইয়াত ঢাকনি লগাই দিম। মই ঢাকনি লগাই দিছোঁ। ইয়াক মই 30 মিনিটৰ পিছতহে চেক কৰিম। ল' ফ্লেমত দিয়া হৈছে। এই আমাৰ 30 মিনিট হৈ গ'ল। এতিয়া চাম বাৰু হ'ল নে কি। মই ইয়াক অকণমান প্ৰথমতে ইয়াতে চাই ল'ম এনেকৈ। আমাৰ কেক হৈ গৈছে, লাগি অহা নাই। আমাৰ যিডাল আমি টুথপেষ্ট ব্যৱহাৰ কৰিছিলোঁ সেইডালত লগা নাই। ইয়াক নমাই মই ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত আমি গাৰ্নিছৰ কাৰণে যিটো আমি কেকৰ ওপৰত মানে সজাবৰ কাৰণে মই প্ৰথমে আমি চকলেটখিনি মই পানী দি অকণমান গলিবলৈ দিম। তাৰপিছত আমি কেকৰ ওপৰত ভালদৰে লগাই দেখাত ভাল হ'বলৈ দিম।
এতিয়া কেকটো ঠাণ্ডা হৈ গৈছে, সেইকাৰণে মই কেকটো ওলাম এতিয়া। এয়া কেকটো হৈ গ'ল, তোমালোকে চাওক। আপোনালোকক দেখুৱাম, এয়া দেখিবলৈ ধুনীয়া হৈছে। যেতিয়া ইয়াক আৰু মই চকলেটৰ ৰঙেৰে সজাই দিম আৰু ভাল দেখিব। লগতে মই আৰু কিছু বেলেগ বস্তু ব্যৱহাৰ কৰিম, অকণমান দেখিবলৈ ভাল হোৱাকৈ মই আপোনালোকক দেখাই আছোঁ। এয়া মোৰ তাত যি আছিল ঘৰত সেইবিলাকে মই এতিয়া লগাই দিছোঁ, যিহেতুকে পামকিন চিড আছিল, ছানফ্লাৱাৰৰ চিড, ফ্লেক্স চিড, এইবিলাক মই অকণমান দি সজাই দিছোঁ। আৰু এইটো বস্তু খাবলৈও আমাৰ ভাল, আৰু খালে কোনো লোকচান নাই, আমি খাবও লাগে। সেইকাৰণে মই অকণমান এইবিলাকে দি সজাওঁ। বেলেগ হেৰি কৰি সজাব পাৰে, যেনেকুৱা আপুনি ধৰ চেৰি আছে, বাদাম আছে, কিচমিচ, কাজু এনেকৈ সজাব পাৰে। এয়া চাই লওক কি ধুনীয়া কেক হৈছে। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই ফ্ৰেণ্ডছ।